চন্দন ঘৰত আছা? চন্দন চন্দন হল না তোৰ? হৈছে গলে বল 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 ৰমেন তাকে যাও। বল বল ৰমেন কি কৰি আছে? কিবা তাৰ হৈছে না নাই ৰমেন ৰমেন শুই আছে নেকি ৰমেন আমি জিন্তু আৰু চন্দন আছো না ব ৰমেন ক'ত গ'ল বুঢ়া? শুই উঠাই নাই চাগে সি মাতাচোন মাতা ইয়াক হ'ব দিয়ক। ই শুয়ে আছে ৰমেন ৰমেন হোৱা নাই তোৰ? ৰমেন উঠ বাপ কোনো তহঁতে হা তোৰ কি উঠিব হয় নেকি এতিয়াও? ক'ত যাবি তহঁতে কি ক'ত যা আজি মই ঘূৰি জন্তু নহয় ৰাতি অলপ কথা পাতোতে তাৰমানে ৩টামান বাজি গেল সেইটো কাৰণে আৰু দেৰি হৈ লগত গেল মানুহজনীৰ লগত হয় নেকি? পিছে ময়ো গাটো ধুই লওঁ যা যা নেকি চেনি খাই খাই ঘিনেই গৈছা তই নকবি আৰু দে পিছে তহঁতে বহচো অলপ দে, যা, মই যা। গাটো ধুই লওঁ দে বেছি জনী নকৰবি আৰু দে পিছে এইগিলা তই কি পিন্ধছে তই কি বুঝবি আজিকালি ফেশ্বন এই যোৱা কাপোৰ কালি চিলাই আনিছো আজি পিন্ধি নাগিলি কেনে কথা হ'ব তই যি ধুতি চাৰ্ট পিন্ধিছি তই কিয় পিন্ধবা নোৱাৰা সন্মান খেদাব আছে হয়তো ৰমেনটো ঠিকে কথা কৈছে আজিকালি সাজ পোছাক পিন্ধিব লাগব নেকি ধুতি পিন্ধিয়া যা ধুতিখন পিন্ধিয়া ধুতি পিছে তহঁতে বহ যা যা পিন্ধি একেলগে যাই আছো নিজৰ সংস্কৃতিয়ে বাহিৰ হৈ গৈছে অসমীয়া কথা হয় কবি কি আজিকালি বুজা কাম নাই এইটো দিব আৰু কি হ'ব আজিকালি তেনাহি কি পিটি আছি কালি সব কলা চশমাও লাগে তাক মুরগি তো কলা চশমা আর জুতাও লাগে তাক অলপমান হেৰি কৰিব তাক শাসন কৰিব ভাল হ'ব সি কি কবি বুঝে লাভ নাই আজিকালি চলি তহঁতৰ চালা বম আগবাঢ়ো যা আগবাঢ়ো এতিয়া ভাল লগা আছে ভালে আছে না যাওক বল বল যো গৰম বহুত আছে না গৰম বহুত বহুত গৰম আছে